মোৰ নাম শ্ৰী মিথুন পাল। আপোনালোক সকলোকে মিথুন পাল এগ্ৰি গাইডেন্স চেনেলটোলৈ আপোনালোকক স্বাগত কৰিছোঁ। আপোনালোকক আজি আমি জনাব বিচাৰিছোঁ আদিত্য এগ্ৰ সায়েন্সৰ টি স্পেচিয়েল আৰু চেম্পিয়ন 7 এই দুটা মাৰি কেনেকুৱা ৰিজাল্ট পাইছে, আৰু যদি আপোনালোকে কেনেবাকৈ এইটো ৱেডাৰ কণ্ডিশ্যনত আপোনাৰ বাগানত পাতৰ প্ৰডাকশ্যন কম আহিছে, সেই কণ্ডিশ্যনত যদি আপোনালোকে এইটো ব্যৱহাৰ কৰে কি ৰিজাল্ট পাব, আমি এই গোটেইখিনি কথা আমি আজি এজন কৃষকৰ ওচৰলৈ আহিছোঁ। বহুত দূৰ পাহাৰৰ মাজত আছোঁহি। আমি দাদাৰ লগত কথা পাতিম আৰু আমি চিনাকি কৰাই দিওঁ। আমাৰ লগত দাদা আছে গৌতম লাহনদা, আমি পৰিচয় কৰাই দিছোঁ। তো দাদা, জানিব বিচাৰিছোঁ, আমি আপোনাক আমাৰ আদিত্য এগ্ৰ সায়েন্সৰ দুটা প্ৰডাক্ট ব্যৱহাৰ কৰিব দিছোঁ, এটা টি স্পেচিয়েল আৰু এইটো চেম্পিয়ন 7। এই দুটা হৈছে প্ৰডাক্ট আমি দাদাক ব্যৱহাৰ কৰিব দিছিলোঁ। কিছুদিন পূৰ্বে তেখেতক যেতিয়া লগ পাইছোঁ, তেখেতে কৈছিলে পাতৰ প্ৰডাকশ্যনটো ইমান ভালকৈ অহা নাছিলে। তো আমি তেখেতক এই চেম্পিয়ন 7 আৰু টি স্পেচিয়েল মাৰিছোঁ। আজি জানিব বিচাৰিছোঁ তেখেতে কেনেকুৱা বস্তুটো পাইছে। দাদা নমস্কাৰ আপোনাক জনাইছোঁ। তো আপোনাৰ নামটো জনাব। মোৰ নাম শ্ৰী গৌতম লাহন। হয়, তো আপুনি এই টি স্পেচিয়েল আৰু চেম্পিয়ন 7 আমাৰ মাৰিছিলে, এই দুটা বস্তু মাৰি কেনেকুৱা পাইছে আচলতে? মাৰিটো ৰিজাল্টটো বৰ্তমানলৈকে ভালেই পাইছোঁ বাৰু। হয়, মৰাৰ পিছত একাউণ্ট পাত ছিঙা হ'ল। হয়, ছিঙাৰ পিছত এতিয়া নেক্সট আজি ছিঙি আছে। হয়, 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 বৰ্তমানলৈকে ভালেই পাইছোঁ। হয়। তো আপোনালোকক আমি জনাব বিচাৰিছোঁ, কাৰণ এইটো টি স্পেচিয়েল আমাৰ এইটো গ্ৰোথ প্ৰমোটাৰ হয়, ইয়াৰ ৰিজাল্ট যথেষ্ট ভাল আহে। কিন্তু আমি লগত এইটো এড কৰাই দিছিলোঁ, মিক্স মাইক্ৰ' নিউট্ৰিশ্যন হয়, এইটো চিলেটেড ফৰ্মত আছে। আৰু আমি এই দুটা ককটেল কৰি দিছোঁ প্ৰত্যেক চাহ বাগানত, আৰু সকলোকে মাৰিব দিছোঁ। প্ৰায় মানুহে মাৰি যথেষ্ট ৰিজাল্ট ভাল পাইছে। আৰু আপোনালোকেও যদি বিচাৰে এই দুটা ব্যৱহাৰ কৰিবৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে। আমাৰ লগত ভাগ্য আছে, ভাগ্যই ইয়াত যথেষ্ট সহযোগিতা কৰিছে, আৰু খেতিয়কসকলেও যথেষ্ট এইটো বস্তু ইউজ কৰি ভাল পাইছে। আপোনালোকে এই দুটা বস্তু যদি ইচ্ছা কৰে ব্যৱহাৰ কৰিব পাৰে, যোগাযোগ কৰক আৰু এই দুটা ব্যৱহাৰ কৰক। তো আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ, দাদাকো ধন্যবাদ জনাইছোঁ অকণমান আমাক সময় দিয়াৰ কাৰণে। আৰু তেওঁৰ আজি গোটেই বাগানখন আমি ভিজিট কৰিছোঁ, ভিজিট কৰি আমি দেখা পাইছোঁ হয় তেখেতে ভাল পাইছে। আৰু কিছুমান আমি সমস্যাও দেখা পাইছোঁ, সমস্যাখিনিৰো সমাধান আমি তেওঁৰ লগত ডিছকাছ কৰিছোঁ, কি মাৰিলে ভাল হ'ব, আৰু সেই অনুপাতে তেখেতে কৰিব বুলি আমাক কৈছেও। আমি দাদাক ধন্যবাদ জনোৱাৰ লগত আমি ভাগ্যকো ধন্যবাদ জনাইছোঁ। তেখেতে যথেষ্ট কষ্ট কৰিছে, আৰু প্লাছ এই অঞ্চলবোৰত এই দুটা বহুত গ্ৰাহকক দিছে, আৰু বহুতৰ ৰিজাল্টো ভাল পাইছোঁ বুলি আমি গম পাইছোঁ। তো সকলোকে ধন্যবাদ জনোৱাৰ লগতে আমাক সহায় কৰি দিছে, দাদাৰ নাম কি আছিলে? মনেশ্বৰ দাই আমাক ভিডিঅ'টো কৰি দিয়াত সহায় কৰিছে। আমি মনেশ্বৰ দাকো ধন্যবাদ জনাইছোঁ। তো জয় আদিত্য এগ্ৰ সায়েন্স, জয় অসম।